তেলাম গৈ আছো আৰু আপোনালোকক সকলো দেখাই যাম ইয়াত কেনেকৈ গৈ আছো কি ৰাস্তাত পাই যাম আৰু একচুৱেলি মিচিঙৰ জগৰ মৰা হয় আমি জগৰ মাৰিবলৈ গৈ আছো তেলামত সেইটোকে আপোনালোকক দেখাম আজি চাহ মই কি লৈছো চাহ আচল মালদালকে লৈছো আৰু তেল ডিপু পাই গ'লো আৰু সেইকাৰণে তেল ভৰাই লওঁ যিহেতু তেলটো মেইন ano sisi ko bola অকণমান আগত গৈ খোলাজান মানে বগীবিল যোৱাৰ ৰাস্তাটো তাক পামগৈ আৰু অলপ দূৰ আছে আৰু চাহ তাহ অলপমান খাই লওঁ সেইকাৰণে হোটেলত অলপ সোমালোঁ আৰু ইয়াতে পৰঠা খাব আমি চাহ খাম আৰু এতিয়া ওলাই দিলোঁ আকৌ আছে 61 কিলোমিটাৰমান আছে ইয়াৰ পৰা পামগৈ আৰু
গাঁৱত আহিছিলোঁ মানে যিটো জগৰ মাৰিবলৈ আহিছোঁ তাত গাঁওখনত আমি অলৰেডি সোমাই গ'লোঁ ইয়াৰ পৰা আৰু 100 মিটাৰমান গ'লে ইয়াৰ পৰা গাঁওখন ষ্টাৰ্ট হৈ যাব তাৰপিছত জগৰ কেনেকৈ মাৰে কি কথা সেইবিলাক সকলো দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব ফাইনেলি পাই গ'লোঁ বঢ়িয়াকৈ জগৰমা যিটো জেগাত সেইটোত আহি পাই গ'লোঁ সেই ইয়াত গৈ আছে দেখিছে নহয় পূৰা বস্তু লৈ গৈ আছে মানে যিটো নিয়ম কৰে সেইটো মই আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম এইখিনি গোটেইখিনি আমাৰ তাৰ পৰা অহা মানুহ মানে ইয়াতো 2 এজন মিক্স আছে ফাইনেলি চবে সেয়া চেয়া কৰিলে আৰু এনেকৈ চিনাকি হৈছে এইবিলাক চব আৰু আমি ইয়াতে এনেকৈ বাহিৰত বহি আছোঁ আমার গান গান দিয়ে পড়ছে চাহ অকণ খাই শেষ হ'ল আৰু এতিয়া ভিতৰলৈ যাওঁ দেখাই আছোঁ এইটো পাইছোঁ আপুনি যিটো মানে এতিয়া পঢ়ি দেখুৱাই কিনি বস্তুবিলাক চব দেখুৱাই দিছে আৰু যিটো মানে জগৰমা কৰিছিলোঁ তাত মানে পাণ আমি 25 গুছি আনিছিলোঁ তাৰে আৰু 5 গুছিমান আনিব লাগিব বুলি কৈছে সেইকাৰণে পাণ আনিবলৈ এতিয়া আমি গৈ আছোঁ দেই আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ আৰু পাণ আনিবলৈ এইখন গাড়ীতে যাব লাগিব বাবু ঐ কেলা ৰাতি খুৱাতি খুচ যে ফাইনেলি এতিয়া ভাত খাবলৈ হৈ গ'ল আৰু ভাত খোৱা যিটো সেইটো আপোনালোকক দেখাম আৰু ঘূৰি যাওঁতে বগীবিল দেখাম বুলি ভাবিছোঁ জানো হয় না নহয় যদি টাইম হয় মই দেখুৱাম নিশ্চয় আৰু এতিয়া প্ৰথম মানে যিখিনি কৰিলোঁ সেইখিনি পাছত এতিয়া ভাত খাবলৈ কৈ আছে ভাতটো আগত খাই লওঁ ভাতটো মেইন আৰু এইটো পাণ লৈ আনিলোঁ পাণ 25 কেজি 25 গুছি আনিছিলোঁ সেইটো নজুৰিলে আৰু এতিয়া 5 গুছি লৈ আনিছোঁ Telam 25 গুছি মানে পাণ আনিছিলোঁ
সেইটো পুৰা কমপ্লিট ক্লিয়াৰ হৈ গ'ল আৰু তামোলৰ কাৰণে এতিয়া অলপমান হেৰি কৰিছে তামোল আপোনাৰ অলপমান লৈ আনোগে আৰু এনেকৈ আৰু আমাৰ যিটো মিচিং জনগোষ্ঠীৰ মানে নিয়ম নীতি সেইটো এনেকৈ পালন কৰা হয় তো এতিয়া তামোল আনি আহোঁ আৰু তামোল আনি অহাৰ পিছত যিটো ইয়াৰ নেক্সট পৰ্যায় আহি পাব সেইটো আপোনালোকক দেখুৱাম নিশ্চয় আৰু আপোনালোকে চাই থাকক একেলগে ভিডিঅ' দেই আৰু ফাইনেলি মানে চব কাম হৈ গ'ল বুলি ভাবিছিলোঁ কিন্তু মানে আৰু বাকী আছে আপোনাৰ পাণ দিলোঁ কমে 30 গুচি আৰু এতিয়া তামোল দিলোঁ 100 টকা মানে আগতো অনা আছিলে পুৰা এবস্তা মানে আনিছিলোঁ আৰু এতিয়া চিগাৰেট মানে 2 পেটি 3 পেটিমান লাগে বুলি কৈছে সেইকাৰণে ভাবিছোঁ চিগাৰেটটো অলপ আনি মেলি পুৰা ক্লিয়াৰ কৰি দিওঁ যাতে এহঁতৰ ছেটিছফাই হৈ যাওক সেইকাৰণে আৰু এইফালে চাওক এইফালে এইটো ৰাস্তাই গৈ আছিলোঁ মই দেখাই আছোঁ এইটো ৰাস্তাই গৈ আছিলোঁ এইটো ৰাস্তা এইটো এবাৰ এইটো ৰাস্তাই যাম অকণমান আগত যাম কেলৈকে আমি এইটো ৰাস্তাত অহা নাই যোৱা নাই কোনোদিনো সেইটো কাৰণে মই ভাবিছোঁ এইটো ৰাস্তাই যাম আগত গৈ চাই মেলি চিগাৰেট লৈ আনিমগৈ তো বলক ভিডিঅ'টো চাই থাকিব আৰু দেই প্লিজ দুই পেকেটমান লাগিলে হ'ব বুলি কৈছে কিন্তু আমি 3 পেকেটমান লৈ লৈছোঁ চিগাৰেট এপেকেট নিজে খাব চাওঁ আৰু কি বিচাৰে সেইটোকে চাই লওঁ মানে প্ৰথম বিচাৰিলে পাণটো আনি দিয়া হৈ গ'ল আৰু বিচাৰিলে তামোলটো আনি দিয়া হৈ গ'ল এবাৰ বিচাৰিলে চিগাৰেট তো চিগাৰেটটো এবাৰ লৈ গৈ আছোঁ ইয়াৰ পাছতে এবাৰ কি বিচাৰে সেইটোকে চাই লওঁ আৰু আপোনালোকেও চাই থাকক আৰু এই ভিডিঅ'টো এটা বহুত মানে ইণ্টাৰেষ্টিং হৈ আছে মানে যিবিলাক নেকি আমি ভবাই নাছিলোঁ যে এনেকুৱা এটা মানে হ'ব বুলি ঠিক তেনেকুৱা ধৰণৰ মানে আনকমন এক্সপিৰিয়েঞ্চ পাই আছোঁ আৰু এইটো হ'বও লাগে কেলৈ কি আপুনি যিটো জেগাত যিটো নিয়ম সেইটো জানিব লাগে ঠিকেই আছে এক্সপিৰিয়েঞ্চটো হৈ আছে চাই থাকক আগলৈকে ন আৰু ভাবিছোঁ এইবাৰ ফাইনেলি আমাৰ যোৱা টাইম হৈ গৈছে চাগে লখিমপুৰলৈকে তেলামৰ পৰা আৰু লখিমপুৰলৈকে আপোনাৰ 3 ঘণ্টা 3.5 ঘণ্টা লৈছিলে আৰু সেই টাইমটো চাগে আহি পাইছে সেইটো কাৰণে আমি এই চিগাৰেটটো লৈ গৈ আছোঁ আৰু ইয়াত দিয়াৰ পাছত কি হয় এইটো নেক্সট আপোনালোকক দেখাই আছোঁ এইটো বলক আৰু ফাইনেলি চাগে পুৰা কমপ্লিট হৈ গ'ল আমিও যিটো বস্তু সিহঁতক লাগিছিলে আৰু সেইটো বস্তু পুৰা কমপ্লিট আমি কৰি দিলোঁ সেইকাৰণে আৰু এতিয়া ডিমাণ্ড কৰা নাই যদি কৰে দেখা যাব কি কৰে কিন্তু এতিয়া বৰ্তমান আমি যাবলৈ চেষ্টা কৰি আছোঁ আৰু সিহঁতে বুঢ়া বুঢ়ীকেইটা অকণমান বিহু নাচ গান কৰি আছে তাৰপিছত কিমান দেৰি হয় আমি গৈ আছোঁ আৰু এইখন গাড়ীতে আমি আহিছিলোঁ মাত্ৰ 5জন মানুহ আমি আহিছোঁ এইখন গাড়ীতে আৰু সিখন গাড়ীত 10-11জন মান আহিছে যিখন মেজিক মেক্সিমো আৰু সেইখন গাড়ীত আনখিনি মানুহ আহিছে আমি টোটেল মানুহ 11-5-16জন মানুহ আহিছে চাই লওঁ আৰু কিমান দেৰি হয় তাৰপিছত দেখা যাব আৰু অৱশেষত আমি যোৱা টাইমটো আহি পাই গ'ল আমি ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ এতিয়া আৰু চবকে বিদায় দিছোঁ আৰু ইয়াৰ পৰা যাওঁ
যিহেতু বগীবিল দলং আহিম বুলি কৈছিলে সেইকাৰণে বগীবিল দলং আহিলোঁ আৰু আপোনালোকক অলপমান দেখাই যাওঁ বুলি ভাবিছোঁ কেলৈ কি আপোনালোকেতো চালেই চাগে বহুতে তথাপিও এবাৰ চাই যাওঁ বুলি ভাবিলোঁ আৰু ফাইনেলি আহি পালোঁ আমি বগীবিল দলং আৰু বগীবিলত মানে ভাবিছোঁ এনেই চাই যাওঁ আৰু যিহেতু এই তেলাম আহিছোঁ তাৰ মাজতে এইখন বগীবিল দলংখন পৰি যায় সেইকাৰণে ভাবিছোঁ ইয়াতে সোমাই পেলাই চাই যাওঁ আৰু চাব লগা একো নাই বিশেষ দলংখন আছে এইফালে চাওক আৰু সেই তাতে কি বনাইছে সেইটো ক'ব নোৱাৰিম ৰেষ্টুৰেণ্ট নেকি আৰু সেই তাত আমি আছোঁ আৰু তাত আছে এই আৰু বিশেষ এইটো দলং